কম্পিটিশন আছে সেমিনাৰ অলৰেডি আৰম্ভ হৈছে আবেলি আমাৰ কবি সন্মিলন আছে তাৰপিছত কম্পিটিশনটো ৰাতিলৈকে আমাৰ চলিব গ্ৰুপ ইভেন্টবোৰ প্ৰায় আমাৰ আজি শেষ হ'ব আৰু সিঙ্গল ইভেন্টবোৰো প্ৰায় আমাৰ শেষ হ'ব সিঙ্গল ইভেন্টৰ আমাৰ গ্ৰুপ ইভেন্টৰ চেলয়া লেৰেলি লট্টা চমান সেইবোৰ ইতিমধ্যে হৈ গৈছে গুমৰাটটো আজি ৰাতিৰ ভিতৰত আমাৰ সম্ভৱতঃ হৈ যাব আমি এইবাৰ গ্ৰুপ বেণ্ড আমাৰ মিচিং যুৱ প্ৰজন্মসকলৰ যিসকল কলা কৌশলীয়ে সিঙ্গলকে গাইছিলে এখেতসকলে মিলি মেলি এটা গ্ৰুপ বেণ্ড বনাইছে সেই বেণ্ডৰো আজি কম্পিটিশন আজি ৰাতিলৈকে শেষ হৈ যাব সো মোস্ট প্ৰবাবলি আমি আজি ৰাতি 80%লৈকে আমাৰ কালচাৰেল আমাৰ সেমিনাৰ বাকি সব ইভেন্টবোৰত আমাৰ প্ৰায় 80% শেষ হৈ যাব অহাকালি আমাৰ মুকলি সভা আছে প্ৰথম মুকলি সভা আৰু প্ৰথম মুকলি সভাত অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ প্ৰেসিডেন্ট সেক্ৰেটাৰীসকলক আমি আমন্ত্ৰণ কৰিছো আৰু আমাৰ টানি গ্ৰুপৰ অৰুণাচল টানি গ্ৰুপৰ আবু টানি গ্ৰুপৰ আমাৰ ছয়টাৰ ভিতৰত মিচিং আমি আছোই পাঁচটা ক্লাইনৰ আমাৰ প্ৰেসিডেন্ট সেক্ৰেটাৰীসকলক আমি নিমন্ত্ৰণ জনাইছো পুৰক্ষী আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ইয়ালৈ আহিব কেবিনেটত অসম চৰকাৰে মিচিং ৰাভা তিবাক কাউন্সিলসমূহক সাংবিধানিক মৰ্যাদা দিয়াৰ কথা এখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা সিদ্ধান্ত কৰিছে তাৰ পাছতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মিচিং এই ইউথ ফেষ্টিভেললৈ প্ৰথমবাৰৰ কাৰণে কেবিনেটে সিদ্ধান্ত কৰাৰ পাছত মিচিং সাহিত্য পৰিষদৰ সাংবিধানিক গ্যাৰান্টি দিয়াৰ কথাৰ পাছত প্ৰথমবাৰৰ কাৰণে আহিব নিশ্চিতভাৱে আমি উষ্ম আদৰণি তেখেতক জনাম তো আমি আশাৰে বাট চাই আছো মাননীয় মুখ্যমন্ত্ৰীয়ে অহা 7 তাৰিখে আহক আমি ওয়েলকাম কৰিম তাৰপিছত যিসকল মিচিং ৰাইজে তেখেতৰ মুখেৰে আমি যি মিচিং সাহিত্য পৰিষদক সাংবিধানিক গ্যাৰান্টি দিয়াৰ কথা কেবিনেটে সিদ্ধান্ত কৰিছে তেখেতৰ মুখৰ পৰা আমি শুনাৰ কাৰণে আশাৰে বাট চাই আছো मोनसे गोजोनथाव खौरां कक्राझार सहरनि जेडे रडजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड शोरूमनि गोजौआव थानाय आयाफा बीएम इन्स्टिट्यूट अफ पेरामेडिक्स बेखेवदों बे आयाफा बीएम इन्स्टिट्यूट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ 10+2 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन कक्राझार सहरनि गोजोनपुरी एबा गांजिमा बाजारजों नांजाबनाय आयाफा बीएम इन्स्टिट्यूट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबोरेटरी टेक्नोलॉजी फार्स्ट एड पेशेंट केयार एन्ड एसिस्टेंट नार्सिं ओटी टेक्निशियान आईसीयू टेक्निशियान रेडियोलॉजी टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै बीएसएस डिप्लोमाखौ लानो हागोन लोगोसे गासैबो डिप्लोमाखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आयाफा बीएम इन्स्टिट्यूट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन